আৰু আজি আমি আহিছো বহাগৰ নাচনীৰ অসমীয়া বিহু গীতটিৰ ভিডিঅ' শ্বুটিং কৰিবলৈ। আমি ইতিমধ্যে আহি পাইছোয়েই। আপোনালোকে চাই থাকক, চাই ভাল পাব। শ্বুটিং কেনেকৈ কৰিছো আমি চাই ভাল পাব। আৰু এয়া দেখিবলৈ পাইছে আমাৰ বাইদেউসকলে আহি এয়া বহিছে, অলপ আৰাম কৰিছে। তাৰপিছত লাহেকৈ শ্বুটিঙৰ কাৰণে সাজু হ'ব। আৰু এনেকৈ সকলোৱে নিজৰ নিজৰ কাপোৰ কানি বেডিং পত্ৰ লৈ সকলোৱে আহি উপস্থিত হৈছেহি শ্বুটিঙৰ জেগাত। এয়া আপোনালোকক মই দেখুৱাইছোঁ। এয়া সকলোৱে নিজৰ নিজৰ বেগত মানে কাপোৰ কানি লৈ শ্বুটিঙলৈ আহি উপস্থিত হৈছেহি। আৰু এয়া সকলোৱে নিজৰ নিজৰ কাপোৰ কানিবোৰ উলিয়াই ৰেডি কৰি আছে। আৰু আমাৰ শ্বুটিং আৰম্ভ হৈ গ'ল, আপোনালোকে দেখিবলৈ পাইছে। আৰু এই চাওক, ওপৰত দোৰোণ উৰিছে, দোৰোণৰে শ্বুট লোৱা হৈছে। এইখন হ'ল দোৰোণ। এতিয়া দোৰোণৰ শ্বুট লোৱা হ'ব। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দোৰোণৰ শ্বুট চলি আছে। বহাগৰ নাচনীৰ অসমীয়া বিহু গীতটিৰ এয়া দোৰোণৰ শ্বট চলি আছে। আৰু সেয়া আপোনালোকৰ চিনাকি গজেন ভাইটিয়ে শ্বুটিঙত ব্যস্ত হৈ পৰিছে। আৰু এই বহাগৰ নাচনীৰ গানটো খুব সুন্দৰ গান, আৰু ভিডিঅ'টো খুব সুন্দৰ হ'ব। ইতিমধ্যে আপোনালোকে চাগে দুয়োটাই চালেই, বিহু গীতটি চাগে শুনিলে আৰু লগতে ভিডিঅ' আপোনালোকে চালেই। আৰু এই খিচিৰি বনোৱা হৈছে, খিচিৰিয়ে মেইন। আৰু সকলোৱে এনেকৈ খিচিৰি খাইছে। আৰু আপোনালোকক মই দেখুৱাইছোঁ, সকলোৱে এনেকৈ খিচিৰি খাইছে। সকলোৱে গৰম গৰম খিচিৰি খোৱাত ব্যস্ত হৈ গ'ল। পূৰা মাৰিছে আঙুলি চেলেকি সকলোৱে খিচিৰি খোৱাত ব্যস্ত হৈ গ'ল। খিচিৰিয়ে মেইন নহয় জানো? পূৰা মাৰিছে আঙুলি চেলেকি মাৰিছে সকলোৱে খিচিৰি খোৱাত এনেকৈ ব্যস্ত হৈ গ'ল। আৰু খাবতো লাগিবই বন্ধু বান্ধৱীসকল, ভোক লাগে নহয় জানো?